হাই হেল্ল' নমস্কাৰ। কিছুমান কাম সময় থাকোঁতে শিকি থ'ব লাগে আৰু সেইবিলাক কাম শিকি থ'লে ভৱিষ্যতে কেতিয়াবা নিশ্চয় কিবা কামত মানে সহায় হয়। আচ্ছা, জীৱন প্ৰণালীটো আগবঢ়াই নিবলৈ কাম কিছুমান শিকি থ'লে সুবিধা হয়। সেয়েহে আজি অকণমান শিকিবলৈ আহিছোঁ হাইদ্ৰা, আৰু এইজন হ'ল মোৰ বন্ধু হাইদ্ৰা অপাৰেটৰ। হাই বন্ধু। हाय। पढ़ाई लिखाई में ध्यान लगाओ, IAS बनो और देश को संभालो। আৰু ক'ত কি কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, মেইন गियर स्टार्ट कहाँ करता है पहले ये दिखाओ। क्या होगा स्टार्ट? चाबी ऑन करना है। हाँ, ये स्टार्ट करना है। स्टार्ट हो गया। আৰু জীৱনত প্ৰথমবাৰ ড্ৰাইভাৰ চিটত বহিছোঁ। रहा नहीं जाता। মোক অলপ দেৰি বুজাই দিলে, তেওঁ মানে ইয়াৰ ফাংচনবিলাক কেনেকুৱা কি কথা বুজাই দিছে। এয়া হৈ গ'ল ষ্টিং, আগফালে লেফ্ট আৰু পিছফালে ৰাইট, এইটো ডাউন আপ, আৰু এইটো হ'ল বম আপ ডাউন কৰিবৰ কাৰণে, আৰু এটা ৰুটটো তলত ওপৰত কৰিবৰ কাৰণে। আৰু বাকী গিয়াৰ চব একেই, ক্লাছ ব্ৰেক গিয়াৰ, এইটো ক্লাছ ব্ৰেক, এইটো এক্সেলেটাৰ। আৰু নৰ্মেল গাড়ী গাড়ীখন গৈ ল'ব দিলোঁ। পাচিঘাটটো ইনকমৰ এইটো হ'ল মেইন ৰাস্তা। ইয়াৰ গাড়ীবিলাক আহিছে পৰা স্পীডত গৈ থাকে। যি কি নহওক ৰাস্তাটো ভাল, একদম পাচিঘাটৰ পৰা ইনকমলৈকে ৰাস্তা বেয়া নহয়, ৰাস্তা ভাল। আৰু এই ৰাস্তাৰ হাই ৰোডৰ কিনাৰতে আছে আমাৰ দেখিছে ন ষ্ট'ৰ। এই গাড়ীখন দেখিছে, আজি পুল আহিছিলে। আৰু আমাৰ ষ্ট'ৰত কি থাকে আপোনালোকক আজি অকণমান বিশেষভাৱে দেখাম বুলি ভাবিছোঁ। তাকে আপোনালোকে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। এইবিলাক হৈছে কইল, শকত কইল ট্ৰান্সফৰ্মাৰত ইউজ হয়। তাৰপিছত এয়া হৈছে আমাৰ কাৰেণ্টৰ তাঁৰবিলাক, যোনবিলাক 11,033 kVৰ কাৰেণ্টৰ তাঁৰ হয়, দেখিছে। তাৰপিছত আছে এইবিলাক দেখিছে না, এইবিলাক হৈছে ট্ৰান্সফৰ্মাৰ কাৰেণ্টৰ। চাব ষ্টেচন আমাৰ বৰ্তমান 4 জেগাত কাম চলি আছে, আৰু এজেগাত আৰম্ভ হ'ব। আৰু লোকেশ্যন অলৰেডি ক্লিয়াৰ হৈ গৈছে। আৰু এইবিলাক দেখিছে পাতি, এই দীঘল ষ্টীল পাতি। আৰু এই পোষ্টৰ ওপৰত যে থাকে মাটি বুলি হেৰি কয়, এইবিলাক চব একদম ঠাক খাই আছে, দেখিছে ন। আৰু এই টিঙৰ ঘৰটো দেখিছে ন, কমচে কম 100 ফুট দীঘল এই ঘৰটো। এতিয়া অসংখ্য বস্তুৰে ভৰ্তি, ইমানখিনি হেৰিয়াৰ মেটেৰিয়েলছৰ আমি নামেই নাজানো। আৰু এয়া পুল, এইখিনি পুল শেষ কৰিবলৈ কমচে কম 3-4 বছৰটো একদম লাগিবই। 3-4 বছৰৰ পিছতহে মানে শেষ হ'ব। কাম চলি আছে, 3-4 জেগাত কাম চলি আছে, লাইনৰ কাম চলি আছে। এতিয়া বৰ্তমান পুলৰ কাম চলি আছে, আৰু চাব ষ্টেচনৰ কাম চলি আছে। এই চব আৰু এইবিলাক চব পাতিৰ টেলেণ্টবিলাক, বস্তুৰ টেলেণ্টবিলাক ইমান ধুনীয়াকৈ সজাই থৈ দিছে, ধুনীয়াকৈ হেৰি কৰি থৈছে, একদম ঠাক লাগি আছে।